guys, welcome to our daily vlog. আজি আমাৰ ৰুটি তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক আগলৈকে আৰু বহুত দেখাই আছো ইয়া মাত্ৰ গৰম হৈছে ইয়াতে গাইস জুই জ্বলি আছে গাইস আমি মানে এতিয়া ভাজিম আলু এইটো বস্তু ও পিয়াজ কাটাই নাই গাইস এই পিয়াজটো কাট গাইস পিয়াজটো কাটি দি গাইস আৰু আমি লগ পাই আছো গাইস ৰুটি খাবার টাইমত আলুটো ভাজি লও দেৰি হৈছে ন Guys, ये हमार रुचि रेडी हो गाइस तो हमार गोटेखिनि रेडी हो गल तो आमी या देखाय आछो आपना लोक की बनालो आइटम की बनालो আজি की खाम की ना खाम চাই থাকক या হল रुटी तो एटु আছে আমার তো চাটনি আছে এটু আমার গাউলি আজবত দালি ওই পদিনা কিবা কি মিক্স আছে আৰু তো এটু হল আমার ওই বটা তো পেটৰ কাৰণে ভাল এটু তারপৰি এটু আমার হল মাংস গাউৰি মাংস এটু উঠাই দিছো মাংসটো ঢুকাই দিয়া লোকেল বুলি কৈ দিয়া পুরা লোকেল গাউৰি মাংস হয় গাউৰ পৰা অনা হৈছে এটু তো তারপৰি এটু আছে লগত লৈছো পিয়াজ চাটনি তাৰ পিছত এটু লৈছো জলকীয়া আৰু এটু আছে ৰুটি তো চাও মই আৰু আমাৰ লগত আছে গাইস এটু আছে আলু ভাজি মানে মই নাখাও না মাংস তো বলবো মোৰ মা চলি আছে তো বাকি মই এনেকে লৈছো আৰু বাকি এই যে ই মাংস না খাই একো না খাই তো ই পনিৰ লৈছে পনিৰ বনাইছো ইয়াৰ কাৰণে গাইস তো গাইস আমি গোটেইবিলাকে এনেকে খাব বহিছো একেলগে তো গাইস আমি জাস্ট স্টার্টিং কৰিবলৈ লৈছো আৰু চাই থাকক ভিডিওটো স্কিপ নকৰিব তো গাইস আমি মুখত দিম ফার্স্ট খাম বুলি লৈছো আৰু এনেকে টেষ্ট দিবি মজা আছে না আমাৰ ৰান্ধনি বঢ়িয়া গাইস মেইন কুকিটো চাইলো ও বাকি এইটো এটা আছে গাইস আৰু ইনকালে ৰুটি পুৰাত মোক কৰি দিছে গাইস এখানে আৰু এইফালে মই গোটে ৰুটি কিনে বেলি দিছো এই গাইস মিছা কথা এটা হল গাইস ইয়া পিয়াজ কাটি আছে গাইস এটা বম আৰু এই আছে গাইস একদম পালা মারে গাইস একদম পালা গাইস আমার অলরেডি হয়ে গেল তো আমার কি হল কি দুই একজনের অবস্থা একদম কাহিল গাইস খাওয়া পরে বহুত জ্বালা মেলে দিছি এনেকুৱা বানাইছি না মুখ মেলে দিছি গাইস এটো তো পড়ে গেছে গাইস আৰু গাইস ইফালে মেন কুক যোনটো আছিল না ই খতম কৰা কাৰণে গাইস দোকানৰ পৰা যাই কিনে এটু কিনি দিছে গাইস চাওক এটু লৈ লৈছে গাইস তো গাইস চাও তথাপি আমাৰ কিন্তু কেৰাহী খালি যোৱা নাই গাইস পুরা রুকি দিছি গাইস পুরা অবস্থা কাহিল তো গাইস আমার ভিডিওটো আজিৰ ইমানতে অন্ত পৰিল তো আৰু নেক্সট ভিডিওত লগ পাম তো আজিলৈকে ইমানতে এৰিছো লগতে লাইক আৰু সাবস্ক্রাইব কৰি দিব গাইস আমাৰ ভিডিও যদি ভাল পাইছে আৰু যদি এনেকুৱা আগলৈকে ভিডিও বিচাৰিছে তো আমাৰ চেনেলটো প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব তো লগতে সাবস্ক্রাইব কৰি দিব তো আজিলৈকে ইমানতে সামৰিছো গুড নাইট শুভৰাত্ৰি